লোকে এয়া মাছ দিছে আপোনালোকেও এনেকৈ বনাই খাব কচু আৰু মাছেদি বৰ ভাল লাগে খাই এয়া এতিয়া লৰাই দিছে ইয়াত ধনিয়া দিব এয়া ধনিয়া কুটি পেলাই দিছে আজিলৈ ইয়াৰ ৰেচিপি বনালোঁ আৰু ইয়াৰ লৰাই দিছে চাওক তৰকাৰীখিনি ভালকৈ লৰাই দিয়া আৰু এয়া উতলি আছে আৰু অকণমান উতলিব দিব আৰু 5 মিনিট উতলিব লাগিব আৰু তাৰপিছত ইয়াত তৰকাৰী খাবলগীয়া এই ৰেচিপিটো কেনেকুৱা হ'ল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নেপাহৰিব দেই কিন্তু শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীসকলক আজিলৈ কচুৰ ৰেচিপি বনাই হৈ গ'ল ইয়াতে আমি সমাপ্ত কৰিছোঁ